মই ৰেখামণিয়ে আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মাছৰ কণীৰ পকৰি। চাওকচোন কেনেকৈ বনাম। আপোনালোকেও যিহেতু এতিয়া কৰোণাৰ কাৰণে ঘৰতে আছে, কেনেকৈ বনাম আপোনালোকেও চাই লওক আৰু ভাল লাগিলে মোক কমেণ্টত জনাব। এয়া মই বাতিত মাছৰ কণীখিনি লৈ লৈছোঁ। মই কণীখিনি জোখাৰে বেচন দিলোঁ। এয়া মই বেচন সানি এতিয়া ভালকৈ পেষ্টটো মই বনাই লৈছোঁ আৰু এতিয়া কেৰাহীটো গেছত বহাই ল'লোঁ যিহেতু, এতিয়া অলপ তেল দি মই পকৰিকেইটা বনাই ল'ম। এয়া তেলটো যিহেতু গৰম হৈছে আৰু মই এতিয়া পকৰিকেইটা দি দিম। পকৰিখিনি যিহেতু হৈ গ'ল, মই এখন প্লেটত নমাই থৈছোঁ। এইখিনি যিহেতু হৈ গ'ল, এখন প্লেটত মই নমাই থৈছোঁ। এতিয়া যিহেতু তেলখিনি থাকি গ'ল, সেইখিনি তেলতে মই এতিয়া আলুখিনি ফ্ৰাই কৰি ল'ম। অকণমান হালধি দি লৈছোঁ। পকৰিখিনি যিহেতু বনাই হৈ গ'ল, থাকি যোৱা যিখিনি বেচন আছিল অকণমান, মই পানী অকণমান দি এতিয়া মই বৰা তৰকাৰী শেষত মই এইখিনি দি দিম। আলুখিনি যিহেতু ফ্ৰাই কৰি হৈ গ'ল, এতিয়া মই এটা বাচনত নমাই থ'ম। এতিয়া থাকি যোৱা তেলখিনিতে মই পিঁয়াজ কাটি থৈছিলোঁ মিহি মিহিকৈ, সেই পিঁয়াজখিনি মই পিঁয়াজ কাটি থোৱা মছলা যিহেতু বেছি দিব নালাগে, মই আধা চামুচকৈ দিছোঁ। নিমখটো আন্দাজমতে দিম। হালধি আধা চামুচ। এতিয়া থাকি যোৱা পানীখিনি মই ইয়াত ঢালি দিম। বৰা তৰকাৰী জলকীয়া মই 3টা দি দিছোঁ। জ্বলাটো নিজৰ প্ৰতি কথা, জ্বলা কম খালে জ্বলা দি কমকৈ দিব আৰু বেছিকৈ খালে বেছিকৈ দিব পাৰিব। এতিয়া মই আলুখিনি ইয়াত দি দিম। এতিয়া যিহেতু উতল আহিছে, অকণমান মই পানী দি দিছোঁ, 1 কাপমান।
ঢাকোন মাৰি দিম উতল আহিবৰ কাৰণে। এতিয়া মই অকণমান আদা নহৰু দি দিছোঁ। আদা নহৰু পেষ্টটো দিলেও হ'ব, নিদিলেও হ'ব, একো নাই কথা। এতিয়া মই ঢাকোনখন খুলি দিছোঁ। এয়া উতল আহিছে। মই এতিয়া থৈ দিয়া পকৰীকেইটা মই এতিয়া দি দিম। বেছি নিদিওঁ, যিহেতু মানুহ মোৰ ঘৰত কম, সেইটো কাৰণে মই মানুহৰ জোখাৰে দিছোঁ। ঘৰৰ সদস্য যিহেতু কম, সেইটো কাৰণে মই কমকৈ দিছোঁ। আৰু যদি বেছি সদস্য থাকে তেনেহ'লে বেছিকৈ দিব পাৰিব, একো নাই। এয়া উতল আহিছে। এতিয়া মই নমাই থ'ম এটা বাতিত। এয়া এতিয়া নমাই থ'লোঁ এটা বাতিত। এয়া চাওক, কণীৰে বনোৱা মাছৰ বৰা তৰকাৰী।